Hello everyone. আপুনি এজন ষ্টুডেণ্ট হিচাপে আফটাৰ 10th ষ্ট্ৰীম চিলেকশ্যনৰ ক্ষেত্ৰত বহুত বেছি প্ৰব্লেম ফেচ কৰে নেকি? ষ্ট্ৰীম চিলেকশ্যনৰ ক্ষেত্ৰত মোৰ কাৰণে ষ্টুডেণ্ট হিচাপে কোনটো ষ্ট্ৰীম মোৰ কাৰণে বেটাৰ হ'ব, সুইটেবল হ'ব, তাক লৈ আপোনাৰ মাইণ্ডত বহুত বেছি কেঅছ অথবা কনফিউজন আহে নেকি? গতিকে এই ভিডিঅ'টোত মই আপোনালোকৰ এই ডাউটখিনি ক্লেৰিফাই কৰিম যে এজন ষ্টুডেণ্ট হিচাপে আপুনি কিদৰে নিজৰ ষ্ট্ৰীমটো চিলেক্ট কৰিব পাৰিব, নিজৰ কাৰণে যিটো ষ্ট্ৰীম আপোনাৰ সুইটেবল হ'ব। গতিকে ষ্ট্ৰীম চিলেকশ্যনটো কি হয়? ষ্টুডেণ্ট এটাৰ কাৰণে বহুত বেছি আৰ্লি ষ্টেজত ক্ৰুচিয়েল হয়, কাৰণ যদিহে ষ্টুডেণ্টটোৱে ভালদৰে ষ্ট্ৰীমটো চিলেক্ট কৰিব নোৱাৰে দেন ফিউচাৰত গৈ সেই ষ্টুডেণ্টে বহুত বেছি ফ্ৰাষ্ট্ৰেশ্যন, ৰিগ্ৰেট বা বহুতখিনি ষ্টুডেণ্ট ডিপ্ৰেশ্যনতো ভোগে যে কিহৰ কাৰণে মই এটা ৰং ডিচিজন লোৱাৰ কাৰণে মই ইয়াত প্ৰব্লেম ফেচ কৰিছোঁ। গতিকে মই সেইবিলাক বস্তু সৰুৰে পৰা দেখি আহিছোঁ, নিজৰ ক্ষেত্ৰতো মই কেৰিয়াৰ ডিচিজনৰ ক্ষেত্ৰত সেই বস্তুবিলাক পাই আহিছোঁ। গতিকে মই বিচাৰোঁ যে ষ্টুডেণ্ট হিচাপে আপোনাৰ যাতে এই প্ৰব্লেমটো নহয় ৰিগাৰ্ডিং ষ্ট্ৰীম চিলেকশ্যন। এতিয়া কথাটো হ'ল ষ্ট্ৰীম চিলেকশ্যনৰ ক্ষেত্ৰত আমি জানো আমাৰ 3টা অপশ্যন থাকে, হুইচ ইজ আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ। এই 3টা ষ্ট্ৰীমৰ ক্ষেত্ৰতে ষ্টুডেণ্টৰ বহুত বেছি কনফিউজনত ভোগে যে মই কি ষ্ট্ৰীম চুজ কৰিম। এতিয়া কথাটো হ'ল যে ষ্ট্ৰীম চিলেকশ্যনৰ কাৰণে মই আপোনাক 3টা ক্ৰাইটেৰিয়া ক'ম, যি ক্ৰাইটেৰিয়াকেইটাই আপোনাক যথেষ্ট হেল্প কৰিব যে কোনটো মোৰ কাৰণে বেটাৰ হ'ব। ফাৰ্ষ্ট ক্ৰাইটেৰিয়া ইজ আইডেণ্টিফাই ইউৰ ইণ্টাৰেষ্ট। সব ষ্টুডেণ্টৰে বেলেগ বেলেগ ছাবজেক্টত ইণ্টাৰেষ্ট থাকে। গতিকে আপুনি এজন ষ্টুডেণ্ট হিচাপে নিজৰ লগত ৰেকগনাইজ কৰিবলৈ চাব যে আপোনাৰ ক্লাছ 10-9ৰ যিখিনি ছাবজেক্ট আছিলে, যিবিলাক ছাবজেক্ট হ'ব পাৰে ছ'চিয়েল ছায়েন্স, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, মেথছ, ছায়েন্স, কম্পিউটাৰ, এডভান্স মেথছ বা আদাৰ লিংগুইষ্টিক ছাবজেক্টছ বা স্পৰ্টছো ইনক্লুড থাকে। গতিকে এই ছাবজেক্টবিলাকৰ ভিতৰত আপুনি চাব কোনকেইটা ছাবজেক্টে আপোনাক বেছি এট্ৰেক্ট কৰে, হুইচ ছাবজেক্ট ৰিয়েলি কানেক্ট ইউ ৱেন ইউ ট্ৰাইং টু ষ্টাডি অন দেট পাৰ্টিকুলাৰ কনচেপ্ট। যেতিয়া আপুনি টেবুলত বহি লৈ পেলাই সেই ছাবজেক্টবিলাক পঢ়িবলৈ চেষ্টা কৰে, তেতিয়া কোনকেইটা ছাবজেক্টে আপোনাক এট্ৰেক্ট কৰে, কোনকেইটা ছাবজেক্ট পঢ়ি আপুনি বেছি ভাল পায়, টাইম ইনভেষ্ট কৰি ভাল পায়, ব'ৰ ফিল নকৰে। গতিকে সেই ছাবজেক্টকেইটাই আপোনাৰ ইণ্টাৰেষ্টৰ লিষ্টত সোমাই যাব। গতিকে সেই ইণ্টাৰেষ্ট হিচাপে আপোনাৰ কি হ'ব, এই ইণ্টাৰেষ্টটোৱে আপোনাৰ ষ্ট্ৰীম চিলেকশ্যনৰ ক্ষেত্ৰত বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে আপুনি এই বিষয়টোত ফাৰ্ষ্ট নিজৰ ইণ্টাৰেষ্টটো ডিটাৰমাইন কৰিবলৈ চাব। এতিয়া কথাটো হ'ল আপোনাক যিটো মই ইণ্টাৰেষ্টৰ কথা ক'লোঁ, ইয়াক এটা সৰু এক্সাম্পল হিচাপে আমি চাম। এজন ষ্টুডেণ্ট হিচাপে ফৰ এক্সাম্পল এটা ষ্টুডেণ্টে মেথছ বহুত বেছি কৰি ভাল নাপায়, সি বৰ থিয়ৰিটিকেল কনচেপ্ট পঢ়ি ভাল পায়। ধৰি লওক সি হিষ্ট্ৰী, পলিটিকেল ছায়েন্স বা লিংগুইষ্টিক ছাবজেক্টবিলাক, ইংলিছ হ'ব পাৰে, বেলেগ আছামিছ হ'ব পাৰে, চ' সেই ছাবজেক্টবিলাক পঢ়ি সি বৰ বেছি ইণ্টাৰেষ্ট ফিল কৰে। বা আপুনি এজন ষ্টুডেণ্ট হিচাপে খুব বেছি থিয়ৰিটিকেল কনচেপ্ট পঢ়ি বৰ ভাল পায়, কিন্তু মেথছটো আপুনি একেবাৰেই ইণ্টাৰেষ্টেড নহয়, দেন ডেফিনেটলি আপুনি যদি মেথছটোক বাদ দি পেলাই খুব বেছি থিয়ৰিটিকেল বস্তু পঢ়ি ভাল পায়, যদিহে আপুনি এনেকুৱা এজন ষ্টুডেণ্ট হয় যিজনে আৰ্টিকল, ব্লগ বা লং টাইপ অফ থিয়ৰিটিকেল কনচেপ্ট বা নভেল পঢ়ি বেছি ভাল পায়, দেন ডেফিনেটলি আপোনাৰ কাৰণে প্ৰপাৰ সুইটেবল ষ্ট্ৰীমটো হৈছে আৰ্টছ ষ্ট্ৰীম। কাৰণ আৰ্টছ এনেকুৱা এটা ষ্ট্ৰীম হয় যিটো ষ্ট্ৰীমত হাৰ্ড ক'ৰ থিয়ৰিটিকেল কনচেপ্ট থাকে, য'ত ৱাইড ৰেঞ্জ অফ স্ক'প থাকে বিভিন্ন বস্তু পঢ়াৰ। Arts has a combination of politics, history, anthropology, human evolution, কেনেকেনো মানুহে কিংডমবিলাক, আগৰ কিংবিলাকে নিজৰ কিংডমটো এবষ্ট্ৰেক্ট কৰিছিলে, সেই গোটেই নলেজবিলাক, পলিটিকেল ছায়েন্স, ইণ্ডিপেণ্ডেঞ্চৰ পাছত পলিটিক্স কেনেকুৱা আছিলে, গোটেই থিয়ৰিটিকেল কনচেপ্টবিলাক ইনক্লুডিং চাইক'লজি, সেই গোটেই ছাবজেক্টবিলাক কি হয় আৰ্টছত পঢ়া যায়। গতিকে আপুনি যদি এজন ষ্টুডেণ্ট যিজনে এই থিয়ৰিটিকেল কনচেপ্টবিলাক খুব বেছি ইণ্টাৰেষ্টেড হৈছে পঢ়িবলৈ, দেন ডেফিনেটলি আৰ্টছটো আপোনাৰ কাৰণে সুইটেবল হ'ব, কাৰণ তাত মেথছৰ কণ্ট্ৰিবিউশ্যন বহুত বেছি কম। এতিয়া আহিলোঁ কমাৰ্চ আৰু ছায়েন্স। এতিয়া আপুনি যদি এজন ষ্টুডেণ্ট যিজন ষ্টুডেণ্টে মেথছক বহুত বেছি প্ৰায়ৰিটি দিয়ে, আপুনি মেজৰ এমাউণ্ট অফ টাইম আপুনি দিনটোত মেথছ কৰি বেছি ভাল পায় বা কেলকুলেশ্যনত আপুনি অলপ ভাল বা কৰি ভাল পায়, গতিকে ঠিক তেনেদৰে আপুনি যদি থিয়ৰিটিকেল বস্তুবিলাক পঢ়ি বৰ বেছি ইণ্টাৰেষ্টেড ফিল নকৰে, দেন ডেফিনেটলি আপোনাৰ কাৰণে চইচ অফ ষ্ট্ৰীমটো হ'ব দুটা, হুইচ ইজ কমাৰ্চ অৰ আদাৰৱাইজ ছায়েন্স। এতিয়া কথাটো হ'ল কনফিউজনটো হ'ল কমাৰ্চ ল'ম নে ছায়েন্স ল'ম, কাৰণ দুয়োটাতে আমাক মেথছ দৰকাৰেই হয়। চ' কমাৰ্চৰ বিষয়ে আমি এটা ক'ম যে কমাৰ্চটো হৈছে এনেকুৱা এটা ষ্ট্ৰীম যিটো ষ্ট্ৰীমত আপোনাৰ ফাইনেন্স ৰিলেটেড কনচেপ্টবিলাক বেছি পঢ়া যায়, য'ত এখন কাণ্ট্ৰিৰ ইকনমি, হাউ মানি ৱৰ্কছ, কেনেকৈ পইচাই কাম কৰে, হাউ বিজনেছ ৱৰ্কছ, হোৱাট আৰ দ্য পেৰামিটাৰ্ছ ৰিলেটেড টু বিজনেছ পলিচিজ। ধৰি লওক আপোনাৰ যিবিলাক প্ৰফিট, লছ, চিম্পল ইণ্টাৰেষ্ট,
কম্পাউণ্ড ইণ্টাৰেষ্ট, বেংকৰ ৰিলেটেড যিবিলাক ফাইনেন্সিয়েল টাৰ্মছ হয়, বেংক ডিপ'জিট, উইথড্ৰৱেল, তাৰ ভিতৰত যিবিলাক টাৰ্মছ এণ্ড মেজাৰমেণ্ট ৰিলেটেড টু মেথমেটিক্স, সেই গোটেই কনচেপ্টবিলাক ফাইনেন্স ৰিলেটেড কনচেপ্টবিলাক কি হয় কম্পাইল কৰি কমাৰ্চ ষ্ট্ৰীমটোত থকা যায়। গতিকে আপুনি যদি এজন ষ্টুডেণ্ট যিজন ষ্টুডেণ্টে মেথছটো কৰি ভাল পায় আৰু স্পেচিফিকেলি আপুনি যদি ক্লাছ 10-9ত মেথছৰ আণ্ডাৰত লাভ লোকচান বা প্ৰফিট লছ এই বস্তুবিলাকৰ অংকবিলাক কৰি বৰ বেছি ভাল যদি পাইছিলে, দেন ডেফিনেটলি আপোনাৰ কাৰণে কমাৰ্চটো এটা অপশ্যন হ'ব পাৰে, কাৰণ কমাৰ্চত মোৰ ইম্পৰ্টেণ্টলি ফাইনেন্স ৰিলেটেড টাৰ্মছবিলাকক লৈ বেছি ডিছকাছ কৰা হয় হ'ল। গতিকে এই ধৰণে আপুনি নিজৰ ষ্ট্ৰীমটো নিজৰ ইণ্টাৰেষ্টৰ ফালৰ পৰা ছিলেক্ট কৰিব পাৰিব। এতিয়া আৰু এটা কথা কৈছোঁ যে যদি আপুনি এজন ষ্টুডেণ্ট মেথছটো বহুত বেছি ভাল পায় বা মেথছত আপুনি মেজৰিটি অফ দ্য টাইম দিব বিচাৰে কিন্তু থিয়ৰিটিকেল বস্তুবিলাক এবষ্ট্ৰেক্ট বস্তুবিলাক আপুনি পঢ়ি বৰ ভাল নাপায়, দেন ডেফিনেটলি যদিহে আপোনাৰ মেথছত বৰ বেছি ইণ্টাৰেষ্ট এণ্ড এলং উইথ যদিহে আপোনাৰ ষ্টুডেণ্ট হিচাপে বৰ কিউৰিয়াছ মাইণ্ডছেট আছে, যদিহে আপোনাৰ ক্লাইমেটত থকা বেলেগ বেলেগ মলিকিউলছবিলাক অক্সিজেন নাইট্ৰজেন তাৰ মাজৰ ৰিয়েকশ্যনবিলাকক লৈ আপোনাৰ বৰ বেছি ইণ্টাৰেষ্ট থাকে, আপুনি কৰি ভাল পায়, বা আপুনি ধৰক বল এটা দলিয়াই দিলে তাৰ ভেলচিটি এক্সেলাৰেশ্যন এই টাৰ্মবিলাকক লৈ বৰ বেছি যদি ভাবি ভাল পায় বা কিউৰিয়াছ মাইণ্ডছেট আছে আপোনাৰ, চাইণ্টিফিক মাইণ্ডছেট আছে, দেন ডেফিনেটলি আপোনাৰ কাৰণে ছায়েন্স ইজ এ বেটাৰ অপশ্যন। ছায়েন্স এনেকুৱা এটা ষ্ট্ৰীম নহয় যিটো ষ্ট্ৰীম আপুনি একো চিন্তা নকৰাকৈ সোমাই দিব, কাৰণ ছায়েন্সত বহুত বেছি হাৰ্ড ক'ৰ মেথমেটিক্স দৰকাৰ হৈ থাকে, ছায়েন্সত বহুত বেছি আপোনাৰ কিউৰিয়াছ নলেজ থাকিব, য'ত আপোনাৰ ৰিজনিং এবিলিটি লজিকেল এবিলিটি থকাটো অতি জৰুৰী। যদিহে আপুনি বৰ বেছি কিউৰিয়াছ হয়, যিকোনো ধৰণৰ কুৱেশ্যনছ আপুনি কৰি ভাল পায় যে এইটো কি ধৰণে হ'ল, এইটো ৰিয়েকশ্যন কেলৈ হ'ল, গতিকে ডেফিনেটলি আপোনাৰ কাৰণে ছায়েন্স ষ্ট্ৰীমটো বেছি চুইটেবল হ'ব। চ' এই ধৰণে আপুনি নিজৰ ইণ্টাৰেষ্টৰ ফালৰ পৰা নিজৰ ষ্ট্ৰীমবিলাক ছিলেক্ট কৰিব পাৰিব। আৰু নেক্সট যিটো ক্ৰাইটেৰিয়া মই কৈছিলোঁ সেইটো হৈছে আইডেণ্টিফাই ইয়ৰ ষ্ট্ৰেংথ এণ্ড উইকনেছ। আপোনাক ইণ্টাৰেষ্টৰ কথা ক'লোঁ, কিন্তু ইণ্টাৰেষ্ট থাকিলেই নহ'ব, আপুনি নিজৰ ক্ষেত্ৰত নিজৰ পাৰফৰ্মেঞ্চটো পাৰ্টিকুলাৰ ছাবজেক্টত চাব লাগিব। আপুনি ইণ্টাৰেষ্ট এটা ছাবজেক্টত দেখাইছে, কিন্তু সেই ছাবজেক্টটোত আপোনাৰ ষ্ট্ৰেংথ আছেনে? কোনকেইটা ছাবজেক্টত আপোনাৰ পাৰফৰ্মেঞ্চ বৰ ভাল, কোনকেইটা ছাবজেক্টত আপোনাৰ একাডেমিক মাৰ্কছটো আপুনি ভাল পায়, বা ক্লাছ 9 হওক 10 হওক, যাৰ যোনবিলাক ছাবজেক্টত আপোনাৰ মাৰ্কছটোৰ পাৰফৰ্মেঞ্চ ভাল, য'ত আপুনি ভাল মাৰ্কছ পায়, সেই ছাবজেক্টটোত আপোনাৰ ষ্ট্ৰেংথ আছে বুলি আপুনি ডিটাৰমাইন কৰিব পাৰিব, কাৰণ আপোনাৰ ষ্ট্ৰেংথটো আপোনাৰ ষ্ট্ৰীম ছিলেকশ্যনৰ লগত বহুত বেছি কানেক্টেড হৈ থাকে। গতিকে আপুনি ষ্ট্ৰেংথটো চাব যে আপোনাৰ পাৰফৰ্মেঞ্চ তাত ভাল, আপুনি ভাল নে বেয়া। এণ্ড নেক্সট পইণ্ট ইজ দ্য উইকনেছ, কাৰণ উইকনেছটো জনাটো অতি জৰুৰী, কাৰণ কোনকেইটা ছাবজেক্ট আপোনাৰ উইক হয়, বহুত বেছি উইক হয়, সেই ছাবজেক্টকেইটা যদি আপুনি উলিয়াই ল'ব পাৰে, দেন ডেফিনেটলি আপোনাৰ ষ্ট্ৰীম ছিলেকশ্যনত সি যথেষ্ট হেল্প কৰিব। এতিয়া কথাটো হ'ল থাৰ্ড ওৱান, হুইচ ইজ দ্য হাৰ্ছ ৰিয়েলিটি অফ লাইফ, হুইচ ইজ দ্য ফাইনেন্স, ডেট মিনছ ইনভেষ্টমেণ্ট। দেৰ আৰ টু টাইপছ অফ ইনভেষ্টমেণ্ট, ওৱান ইজ দ্য ফাইনেন্সিয়েল ইনভেষ্টমেণ্ট এণ্ড আদাৰ ইজ দ্য টাইম ইনভেষ্টমেণ্ট। যিকোনো বিষয়ে আপুনি যেতিয়া পঢ়িব তাত আপুনি দুটা বস্তু ইনক্লুড কৰিব লাগিব। You have to have the ability to invest your time and your finance. আপুনি নিজৰ ষ্ট্ৰীম ছিলেক্ট কৰোঁতে আপুনি এটা বস্তু চাব যে সেই ছাবজেক্টটোত বা সেই ষ্ট্ৰীমটোত আপুনি লং টাৰ্মৰ কাৰণে নিজকে ৰাখিব পাৰিব নে নোৱাৰিব। আপুনি সেই ছাবজেক্টটোত পঢ়ি পেলাই আপুনি লং টাৰ্মৰ কাৰণে তাত ডেডিকেট কৰিব পাৰিব নে নোৱাৰিব নিজৰ কেৰিয়াৰক। যদিহে আপুনি পাৰিব, দেন গুড জব, যে আপুনি সেই ষ্ট্ৰীমটোত লং টাৰ্মৰ কাৰণে পঢ়িবলৈ আপুনি ৰেডি হ'ল। এটা কথাটো আহিলে ফাইনেন্স, কাৰণ ফাইনেন্সটো এটা ৰিয়েলিষ্টিক কেছ, যে যিকোনো কোৰ্চ আপুনি সোমাওঁতে, যিকোনো ষ্ট্ৰীমত সোমাওঁতে আপুনি ফাইনেন্সটো আপুনি প্ৰিপেয়াৰ্ড থাকিব লাগিব, যে ফাইনেন্সিয়েলি আপুনি সেই কোৰ্চটো কৰিবলৈ আপুনি ৰেডি হয় নে নহয়, বা আপোনাৰ ফেমিলি ৰেডি হয় নে নহয়। গতিকে আপুনি ফাইনেন্সটোৰ লগত কেয়াৰ লৈহে আপুনি সেই ষ্ট্ৰীমটো ছিলেক্ট কৰিব, কাৰণ ফাইনেন্সটো আটাইতকৈ ৰিয়েলিষ্টিক হয়, যিটো বস্তু অতি জৰুৰী ষ্ট্ৰীম ছিলেকশ্যন কৰোঁতে। এনেকুৱা এটা কোৰ্চত আপুনি সোমাব নোৱাৰে য'ত আপোনাৰ ফাইনেন্সিয়েল প্ৰেছাৰ বহুত বেছি পৰি যায়। যদি আপুনি ফাইনেন্সিয়েলি বেছি ষ্টেবল নহয়, দেন ডেফিনেটলি আপোনাৰ সি পিছত প্ৰব্লেম কৰিব, তাত এডমিশ্যন লওঁতেই হওক বা যিকোনো ক্ষেত্ৰত। গতিকে ফাইনেন্সটোত কনচাৰ্ণ হোৱাটো অতি জৰুৰী। এণ্ড নেক্সট ইজ দ্য টাইম। গতিকে এই তিনিটা ক্ৰাইটেৰিয়া, ইণ্টাৰেষ্ট, ষ্ট্ৰেংথ এণ্ড উইকনেছ এণ্ড ইনভেষ্টমেণ্ট, এইকেইটা ক্ৰাইটেৰিয়া যদি আপুনি নিজকে ৰিয়েলাইজ কৰি নিজকে ষ্টাডি কৰি পেলাই উলিয়াব পাৰে, দেন ডেফিনেটলি আপোনাৰ নিজৰ প্ৰিয় যিটো ষ্ট্ৰীম হয় সেইটো আপুনি ছিলেক্ট কৰিব পাৰিব। গতিকে মোৰ এই ভিডিঅ'বিলাকক কেৰিয়াৰ ৰিলেটেড বিভিন্ন ইনফৰমেশ্যন বা এক্সপ'জাৰৰ কাৰণে এই মোৰ ভিডিঅ'বিলাকত গোটেই ইনফৰমেশ্যনবিলাক এই ভিডিঅ'বিলাকত আপুনি পাই থাকিব। গতিকে থেংক ইউ এণ্ড হোপ টু চি ইউ অন দ্য নেক্সট ভিডিঅ'। থেংক ইউ।